নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইউকে অসম চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো মোৰ চেনেল যদি নতুনকৈ চাইছে চেনেল কৰিব ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো দবাবলৈ একদমেই নাপাহৰিব তো বন্ধুসকল এতিয়া গৈ আছোঁ ৰাতি অৰ্কিড পাৰ্কলৈ তো আজিৰ পৰা নাইট ফাংচন আৰম্ভ কৰি দিলে তো বন্ধুসকল আপোনালোকেও আহিবলৈ নাপাহৰিব নাইট ফাংচন চাবলৈ তো আজিৰ পৰা আৰম্ভ হৈ গ'ল আৰু মোৰ লগতে আছে আমাৰ ধনু ভাই দিনত আপোনালোকে 6টা বজাৰ পৰা আবেলি 5টা বজালৈকে খোলা থাকিব আৰু আবেলি 5টা আপোনাৰ 6:30 মান বজাৰ পৰা নাইট ফাংচন আৰম্ভ হৈ যায় আৰু 10 বজালৈকে নাইট ফাংচন থাকে আৰু সেই ফাংচনত আপোনালোকে দেখিবলৈ পাব অসমৰ জাতি জনগোষ্ঠীৰ নৃত্য মানে আপোনালোকে দেখিবলৈ পাব তাত কিন্তু দিনতকৈ ৰাতিৰ মজাটো বেলেগ থাকে হয় নাই বন্ধুসকল তো গৈ থাকোঁ বলক আৰু এতিয়া আহি পালো অৰ্কিড পাৰ্কলে তো বন্ধুসকল আপোনালোকে চাওক না মানুহ ৱাও আজি প্ৰথমটো দিন আৰু মানুহ চাওক না কিমান ভিৰ হৈ গৈছে তো আজিৰ পৰা আৰম্ভ হৈ গ'ল নাইট ফাংচন অৰ্কিড পাৰ্কত তো বন্ধুসকল আপোনালোকেও আহক আজি ৰাতিৰ পৰা আহক আপোনালোকে চাবলৈ অৰ্কিড পাৰ্কত তো বন্ধুসকল চাহ কিমান মানুহ ৱাও মানুহ তো আগফালে আপোনালোকে চাওক বিপ্লৱ দাই ইমান ধুনীয়াকে কৈ আছে যে আজি ৰাতি মানে প্ৰগ্ৰেমটো কি হ'ব মানে কি ইয়াত নৃত্য হ'ব তো বন্ধুসকল চাওক তো প্ৰগ্ৰেম এইবাৰ আমি আপোনালোকলৈ ক'ব বিচাৰিছোঁ পুনৰ এটি অতি জনপ্ৰিয় লোকনাচ দিয়া হৈছে অসমৰ মিচিং জনজাতিৰ অতি জনপ্ৰিয় লোকনাচ মিচিঙৰ মৃগাং নাচ অৰ্থাৎ খেতি বাতিৰ নাচ মিচিংসকল হৈছে অসমৰ দ্বিতীয় বৃহত্তম জনজাতি আপোনালোকে জানে আৰু তেওঁলোকে বিশেষকৈ নদীৰ কাষৰীয়া অঞ্চলত বসবাস কৰা দেখা পোৱা যায় কি ধৰণে মিচিং ডেকা গাভৰুসকলে আলিয়ে লৃগাঙত তেওঁলোকে নাচ কৰে আনন্দ ফূৰ্তি কৰে তেওঁলোকৰ যি খেতি বাতিৰ নাচটি তেওঁলোকে নাচে গতিকে সেই আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ এই নাচটিৰ জৰিয়তে Listen to us must dance missing rhythm dance. Thank you.
দাদা হয় আমাৰ গাঁৱৰে আৰু দাদা আজি প্ৰগ্ৰেমটো চাই খুবেই ভাল লাগিলে। দাদা কেনেকুৱা লাগিল? প্ৰথমবাৰ ফাংচন মানে নাইট ফাংচন আৰু মানে আজিৰ পৰা ষ্টাৰ্টিং কেনেকুৱা লাগিল আজি? ভালে লাগিছে মানে এইবছৰৰ কাৰণে মানে আজি প্ৰথম দিন আজি আৰম্ভ হৈছে তো
খুব ধুনীয়া লাগিছে মানে মানুহখিনি আচলতে মানুহ বেছি হ'লে মানে প্ৰগ্ৰেম কৰি ভাল লাগে অঁ। যথেষ্ট মানুহ হৈছে আৰু বাহিৰৰ পৰ্যটকো আহিছে সেইকাৰণে ভাল লাগিছে ধুনীয়া লাগিছে আৰু দাদা আমাৰ গাঁৱৰে হয় দাদাক লগ পাই খুবেই ভাল লাগিছে আৰু দাদা ইমান ধুনীয়া ধুনীয়া গান গায় নাই আৰু নতুন গান আৰু কেতিয়া আহিব নতুন গান নৱেম্বৰত ভাবি থৈছোঁ নৱেম্বৰতে এটা ভাবি থৈছোঁ কি হয় নাজানো হ'ব ইমান ভাল লাগে দাদাৰ গান নহয় আৰু দাদাই আমাৰ গাঁৱলৈ আহিয়ে থাকে দাদা হয়তো মানে তাৰ পৰা ইয়াতে থাকে ৰুমত থাকে আৰু তথাপিও দাদাই আমাৰ গাঁওখনক হেৰা নাই কিন্তু হয় নাই হয় তো দাদা এতিয়া গৈ থাকোঁ আমি গুড নাইট তোমালোকৰ কেনেকুৱা লাগিলে ভাল লাগিলে এই মজা এনেকুৱা মজা লাগিলে নহয় মানে চাই থাকিলেও চায়ে থাকিব মন যায় তো দাদা এতিয়া গৈ ৰাতিৰ থাকোঁ প্ৰগ্ৰেমটো আমাৰ অলপ আকৰ্ষণীয় হয় বেলেগ বেলেগ জনজাতীয় নৃত্য গৈ থাকোঁ ঠিক আছে মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌজয়